সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে আমাৰ ধেমাজি জিলাৰ জোনাই মহকুমাটো আচলতে আজি বিদ্যুৎ বিভাগৰ যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিৰ ওপৰত এই কাৰ্যসূচী আসলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেখিবলৈ পাইছোঁ আমি এই জোনাই মহকুমাবাসী হিচাপে আমি এটা কথা কৈ দিব বিচাৰিছোঁ যি চিলাপথাৰৰ পৰা জোনাইলৈকে আসলে বিভিন্ন সময়ত বিদ্যুতৰ কেৱল লুকাভাকু কিন্তু বিলখন কিন্তু ঠিকমতে আহিছে দেই কিন্তু এটা কথা আমি কৈ দিব বিচাৰিছোঁ বিভিন্ন সময়তো যুৱ ছাত্ৰ পৰিষদে সদম্ভে সদাবিৰে সজোৰে গণতান্ত্ৰিক পদ্ধতিৰে আমি কৈ আহিছোঁ যে চিলাপথাৰৰ পৰা জোনাইলৈকে খুব কম সময়ৰ ভিতৰত আসলে ইলেক্ট্ৰিচিটি টাৱাৰ লাইনৰ ব্যৱস্থা কৰিব লাগে কিন্তু এই কথাটো কিন্তু কোনোখন চৰকাৰে আসলে কোনোদিন আসলে গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই ই আসলে এক গৰিহণাৰ যোগ্য দ্বিতীয়তে সাধাৰণ এজাক বৰষুণ দিলে সাধাৰণ অকণমান ধুমুহা আহিলে সমগ্ৰ চিলাপথাৰৰ পৰা জোনাইলৈকে যিটো বিস্তৃত অঞ্চল আছে এই অঞ্চলটোত আসলতে বিদ্যুৎ যোগান ব্যাহত হয় কিন্তু তাৰপিছতো কিন্তু বিলবিলাক আহি থাকে গতিকে আমি এই কথাটো এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰতে চিলাপথাৰৰ পৰা জোনাইলৈকে আসলতে বিদ্যুতৰ যি টাৱাৰ লাইনৰ ব্যৱস্থা এই টাৱাৰ লাইনৰ ব্যৱস্থাটো নিশ্চিতভাৱে কৰি দিব লাগিব নহ'লে অনাগত সময়ত কিন্তু যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিব আৰু দ্বিতীয় এটা কৈ দিব বিচাৰিছোঁ যিখন চৰকাৰে আসলতে মূল্যবৃদ্ধিকে মূল আধাৰ হিচাপে আসলে শাসনৰ বাক জৰি ধৰিছিলে সেই চৰকাৰখনে কেৱল এতিয়া মূল্যবৃদ্ধিকেই তেওঁলোকৰ আসলতে ৰাজভঁৰাল শক্তিশালী কৰাৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে মূল্যবৃদ্ধিৰ যোগেদি ৰাজভঁৰাল চিন্তা চৰ্চা কৰিছে ই আসলতে গৰিহণাৰ যোগ্য অসমৰ দৰে এখন পিছপৰা আৰু দৰিদ্ৰ জনসাধাৰণৰ মাজত আজি 180 টকাৰ পৰা 190 টকালৈকে আসলে মিঠাতেলৰ দাম দালিৰ দাম মানুহে দালি নিমখ মিঠাতেল কিনি খাব নোৱাৰা অৱস্থা হৈছে গতিকে এইখন চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰাৰ যি চিন্তা চৰ্চা কৰিছে তাক আমি তীব্ৰ ভাষাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এটা কথা কৈ দিব বিচাৰিছোঁ যি সময়ত ই ৰিক্সা চালকসকলে এই মূল্য বৃদ্ধিৰ কাৰণে যি ইলেক্ট্ৰিচিটিৰ মূল্য বৃদ্ধিৰ কাৰণে আসলতে ই ৰিক্সা চলাব পৰা নাই আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ কাৰণে ই ৰিক্সা চলাব পৰা নাই আৰু ই ৰিক্সা চলাব পৰা নাই কাৰণে আসলতে তেওঁলোকৰ পৰিয়ালসমূহ আসলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেৱল চাউলকেইটা দিয়ে আসলতে তেওঁলোকৰ দায় সামৰিব বিচাৰিছে নেকি এই কথাটো কিন্তু আমি স্পষ্টকৈ তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ আৰু দ্বিতীয় এটা কথা কৈ দিব বিচাৰিছোঁ যিবিলাক ক্ষুদ্ৰ উদ্যোগ এই ক্ষুদ্ৰ উদ্যোগবিলাক আসলতে ইলেক্ট্ৰিচিটিৰ ওপৰত ডিপেণ্ড কৰি চলি আছে তেওঁলোকৰ যি পৰিয়াল পৰিচালনা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়বিলাক আমাক অৱগত কৰিছে সেইকাৰণে আমি যুৱ ছাত্ৰ পৰিষদলৈ আসলতে ৰাজপথলৈ আমি ওলাই আহিছোঁ আৰু এটা কথা কৈ দিব বিচাৰিছোঁ তেখেতসকলে যি 50 পইচা 60 পইচা 30 পইচা যি পেট্ৰল ডিজেল বা ইন্ধনজাত সামগ্ৰীয়ে হওক বা গেছ চিলিণ্ডাৰৰ ওপৰত যি মূল্য বৃদ্ধি ৰাম টাঙোন সোধাইছে ই আসলতে গৰিহণাৰ যোগ্য আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা আমি বিশ্বাস কৰোঁ যে যেতিয়াই আসলতে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হয় তেতিয়াই আসলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হয় যিহেতু এটা আনটোৰ সিপিঠি গতিকে আমি আহ্বান জনাইছোঁ এই প্ৰতিবাদী এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰতে আমাৰ যি নিম্নলিখিত দাবীবিলাক আছে এই দাবীবিলাক খুব কম সময়ৰ ভিতৰত পূৰণ কৰি দিব লাগিব নহ'লে অনাগত সময়ত আমাৰ হাতত ঢেৰ অস্ত্ৰ আছে দেই আমি গণতান্ত্ৰিক পদ্ধতিৰ অস্ত্ৰ কিন্তু তেখেতসকলৰ বিভিন্ন ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহি আছে MP ইলেকশ্যন আহি আছে MLA ইলেকশ্যন আহি আছে ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিছে তেখেতসকলক কিন্তু প্ৰত্যুত্তৰ দিব লাগে গতিকে আমি আহ্বান জনাইছোঁ সময় এতিয়াও আছে সময় থাকোঁতে আপোনালোকে শুধৰি যাওক নহ'লে কিন্তু অনাগত সময়ত সমগ্ৰ ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিব আৰু আপোনালোকৰ শাসনৰ বাক জৰি দিল্লীৰ পৰা দিছপুৰলৈকে কিন্তু উপৰাই দিব ধন্যবাদ